বান্ধৱীসকল সকলোৰে ভালনে? আশা কৰিছোঁ সকলোৰে ভাল আৰু আজি আপোনালোকৰ কাৰণে মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো হৈছে OP29ৰ যি আপডেট আহিবলগীয়া আছে অহা আগষ্ট মাহত আৰু সেই আগষ্ট মাহত সেই OP29 আপডেটত কি নতুন বস্তু দেখা পাব তাৰ ওপৰতে ভিডিঅ'টো মই বনাইছোঁ। গতিকে বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে লাইক কৰি দিব এটা, খুব মোৰ ভাল লাগিব আৰু আগৰ ভিডিঅ' বনাবলৈ মই যথেষ্টখিনি সঁহাৰি পাম। গতিকে আহক এই OP29ত কি আহিব। জাৰ্চি অহাৰ সম্ভাৱনা আছে। আপোনালোকে দেখিছে জাৰ্চি এনেদৰে আহিব আৰু লুডু খেলিব লাগিব। এটা 25টা ডায়মণ্ডকৈ খৰচ হ'ব আৰু যদি 5টা আপুনি স্পিন কৰে তেতিয়া 125টা ডায়মণ্ড খৰচ হ'ব আৰু জাৰ্চিটো দেখিছে কি সুন্দৰ জাৰ্চি। এনেকৈ আপোনালোকে লুডু খেলি 250 টকেন গোটাব লাগিব আৰু গোটালে আপুনি জাৰ্চিটো লাভ কৰিব। আৰু ইয়াৰ পিছৰটো যিটো আপডেট আহিব সেইটো এটা আপোনালোকে আগতো দেখিছে, এটা স্কাৰ এভলিউশ্যন স্কাৰ, সেই স্কাৰটো আহিব আপোনাৰ ৰিটাৰ্ণ আহিব আৰু বহুতখিনি ক্ষেত্ৰত দেখা গৈছে যে ৰিটাৰ্ণ আহিছে। গতিকে আকৌ এবাৰ এভলিউশ্যন স্কাৰটো আহিব ৰিটাৰ্ণ। গতিকে আগতে যিখিনি ভাই বন্ধুৱে লোৱা নাছিলে সেইখিনিয়ে লৈ ল'ব আৰু ইয়াৰ নিয়মটোতো আপোনালোকে গম পায়েই। আৰু ইয়াৰ তৃতীয়টো আপডেট খুব সুন্দৰ, মোৰ আটাইতকৈ পচন্দৰ আপডেট, যিহেতু টাইটানিক যিটো স্কাৰ হ'ব সেই স্কাৰটো সকলোকে দিব 24 ঘণ্টাৰ কাৰণে, মানে এদিনৰ কাৰণে। আপোনালোকে দেখিছে এইটো OP29ৰ যি আপডেট আহিবলগীয়া আছে অহা আগষ্ট মাহত, এইটো স্কাৰটো দিব 24 ঘণ্টাৰ বাবে, মানে এদিনৰ কাৰণে সকলোৱে পাব আৰু খুব সুন্দৰ এইটো আপডেট আহিব মোৰ বোধেৰে। আৰু ইয়াৰ পিছত আহিব এটা বাণ্ডল আহিব এযোৰ আৰু সেই বাণ্ডলটো আপোনালোকক মই দেখাইছোঁ। এইটো CM ফংক নামৰ এটা বাণ্ডল, মানে ফ্ৰী ডুইলত আহিব। আপোনালোকে ডায়মণ্ড খৰচ কৰিব লাগিব আৰু এই লুকটো দেখিছে কি সুন্দৰ আৰু ড্ৰেছযোৰ খুব সুন্দৰ। গতিকে মোৰ বোধেৰে আপোনালোকে 9টা স্পিনৰ পৰা কৰিব লাগিব। আৰু সকলোতকৈ ভাল লগা খবৰটো এইটো যে গ'ল্ড ৰয়েলত খুব সুন্দৰ এজন বাণ্ডল দিব আৰু সেই বাণ্ডলযোৰ মই আপোনালোকক দেখাই আছোঁ। এইযোৰ বাণ্ডল গ'ল্ডত দিব। গতিকে এই বাণ্ডলযোৰৰ কাৰণে মই বহুত অপেক্ষা কৰি আছোঁ। খুব সুন্দৰ, আপোনালোকে দেখিছে লুকটো। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা নতুন তথ্যবিলাক মই সম্পূৰ্ণ অসমীয়াত আপোনালোকলৈ আগবঢ়াই দিম। গতিকে ধন্যবাদ। জয় আই অসম।